Friends, মই jyotishka এণ্টাৰটেইনমেণ্টৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি হয় শিৱৰাত্ৰি আৰু মই ওলাইছোঁ মোৰ মা দেউতাৰ লগত যাবলৈ শিৱ মন্দিৰলৈ। তেন্তে ব'লক গৈ থাকোঁ শিৱ মন্দিৰ। মাহঁতে চাকি জ্বলাব লৈছে। এটা পেকেটে হ'লহেঁতেন নেকি? এটা পেকেটে হ'লহেঁতেন। চাৰিওফালে চাকি জ্বলাই থৈ দিয়া আছে। আমি গাখীৰ ঢালিবলৈ লাইন পাতি আছোঁ। চাকি জ্বলালো হেৰিহে কৰিবলৈ আহিছোঁ এতিয়া। ভাল নহয় ন? এতিয়া আমি গাখীৰ ঢালিবলৈ আহিছোঁ। এয়া এতিয়া মায়ে গাখীৰ ঢালিব লৈছে। এয়া চবে চাকি ওলাই পিনে বহি আছে। মোক কেনেকুৱা লাগিছে আজি। মই এতিয়া নাচিবলৈ ওলাইছোঁ আৰু মোৰ লগত ওলাইছে মোৰ মাহী হাই কৰি দিয়া। মাহীয়ে ওলাই আছে আৰু মোৰ ওলাই হৈ গ'ল। হাই ফ্ৰেণ্ডছ, এতিয়া মই আপোনালোকক ফুল দেখাম। এয়া দেখি কিমান ধুনীয়া ফুল ফুলি আছে। এতিয়া মই নাচি কৰি আহিলোঁ। চোতালতে অকণ ৰৈ আছোঁ। এতিয়া আৰু আন্ধাৰ হ'ল আৰু সেয়া দেখিছেনে জোনটো ইমান ধুনীয়াছে ওলাই আছে।
তেন্তে ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানটা সময় কিন্তু আপোনালোকে যদি আজি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ মোৰ ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইবৰ কাষতে বেল আইকনটো দিব নাপাহৰিব বাই বাই ফ্ৰেণ্ডছ